ফগড়াগ্রাম টাউন কমিটির মানে উপসভাপতির দায়িত্ব পালন করছেন, এই ক্ষেত্রে আপনি কী করবেন? হয়, যোৱাবাৰ মই আমাৰ 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ আছিলোঁ। এইবেলি মোক আমাৰ BTC প্ৰধান তথা আমাৰ দলৰ সভাপতিলে শ্ৰীযুত আকৰাম মহম্মদ মোক এইবাৰ ফগড়াগ্রাম মিউনিচিপালিটি বোৰ্ডৰ ভাইচ চেয়াৰমেন পদত অধিষ্ঠিত কৰিছে। আশা কৰোঁ এইবাৰ যিজন আমি চেয়াৰমেন আমাক দিছে খুবে দেই সিং আমাৰ দলৰ একদম ভাল একজন আগফালৰ নেতৃত্ব দিয়া মানুহ। আশা কৰোঁ তেওঁৰ নেতৃত্বত এইবাৰ ফগড়াগ্রাম মিউনিচিপালিটি বোৰ্ডৰ যি কাম কাজ দ্ৰুতগতিত আমি আগবঢ়াই লৈ যাব পাৰিম আৰু লগতে ফগড়াগ্রাম ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ।